যেতিয়া ৰাতিপুৱাই শুই উঠি যদি কুলি মাত শুনিব পাওঁ তেনে বহুত ভাল লাগে নহয়নে আজি মোৰো তেনেকুৱাই হ'ল আমাৰ খাৰখোৱা অসমীয়া বিশ্বাস কৰা মতে ৰাতিপুৱা যদি শালিকাযোৰ দেখোঁ তেন্তে দিনটো শুভ হয় বহুত দিন ইউজ নকৰা বস্তু পিছে ইউজ কৰিব নালাগে দেই এয়া মোৰ অৱস্থা চাওক এয়া কাণফুলি মানে বহুত দিন হৈ গ'ল ইউজ নকৰা সেয়া ইউজ কৰিলোঁ সেইকাৰণে মোৰ কাণখনৰ আঠা ওলাই গৈছিলে উলিয়াই পেলালোঁ মানে পেলাই দিলোঁ এতিয়া গা পা ধুই মেলি এতিয়া ফ্ৰেছ হৈ গ'লোঁ আৰু নিজৰ কাপোৰখিনি ধোৱা মানে নিজৰ কৰ্তব্য হয় সেয়া পালন কৰিবই লাগিব আৰু ব্ৰেকফাষ্টত আছিলে পৰঠা লাঞ্চত আছিল গাহৰি আৰু ফ্ৰাইড ৰাইচ আৰু ইফালে মই আৰু ভণ্টি এজনী ওলাই গ'লোঁ তাই একচুৱেলি আজি বাৰ্থডে হয় তো বাৰ্থডে কাৰণে এইবোৰ মিঠাই চিঠাই কিনিব গ'লোঁ তাই কেকটো কটাৰ পিছতে ভিডিঅ'টো লোৱা হ'ল একচুৱেলি চৰি আৰু ইফালে আমাৰ ডিনাৰ আছিলে ব্ৰইলাৰ মাছ লোকেল চিকেন এয়া দেখিছে মোৰ থালিখন একদম লেতেৰ পেটেকে খাই আছোঁ বাৰু ইগন'ৰ কৰিব আৰু আজিৰ দিনটো এনেকৈ গ'ল আৰু ভাল লাগে আজিলৈ ইমানেই আছিল বাই বাই সকলোৱে মৰম দিব আৰু ছাপোৰ্ট কৰিব যোনে যোনে চেনেলটো নতুনকৈ চাই আছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই